নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ নতুন অন্য এটি ভিডিঅ'লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজত আলোচনা কৰিম মেট্ৰিক পৰীক্ষা 2027 চনত হ'বলগীয়া ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফিৰ লেছন 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ 1 নম্বৰৰ আটাইবোৰ প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট তোমালোকৰ মাজত আলোচনা কৰিম 1 নম্বৰৰ যেকেইটা প্ৰশ্ন উত্তৰ আহিবলগীয়া আছে মেট্ৰিক পৰীক্ষাৰ অহাৰ সম্ভাৱনা আছে আজি সেইকেইটা এটা এটাকৈ তোমালোকৰ মাজত আলোচনা কৰি দিম তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্নটো হ'ল সম্পদৰ সংৰক্ষণ মানে কি তো ইম্পৰ্টেণ্ট আছে 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে সম্পদৰ সংৰক্ষণ মানে কি উত্তৰ লিখিবা সম্পদৰ সংৰক্ষণ মানে হৈছে প্ৰাকৃতিক সম্পদবোৰৰ সুৰক্ষা সঠিক ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ মাধ্যমে সিহঁতৰ অবিহিত হ্ৰাসৰ পৰা ৰক্ষা কৰা বুজি পাইছা ফাৰ্ষ্টতে তোমালোকে প্ৰশ্নটো বুজি ল'বা তাৰপিছত উত্তৰকেইটা কৰিবা দেই তোমালোকে ডাইৰেক্ট প্ৰশ্ন দেখি উত্তৰ লিখিব চেষ্টা নকৰিবা আগতে প্ৰশ্নকেইটা ভালকৈ বুজি ল'বা নিজৰ ভাষাত তাৰপিছত লিখিব চেষ্টা কৰিবা প্ৰশ্নটো হ'ল যে সম্পদৰ সংৰক্ষণ মানে কি একেবাৰে চিম্পল 1 মাৰ্কৰ আহিব পাৰে যে সম্পদৰ সংৰক্ষণ মানে কি তাৰ উত্তৰ এনেকুৱাভাৱে লিখিবা যে সম্পদৰ সংৰক্ষণ মানে হৈছে প্ৰাকৃতিক সম্পদবোৰৰ সুৰক্ষা সঠিক ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ মাধ্যমে সিহঁতৰ অবিহিত হ্ৰাসৰ পৰা ৰক্ষা কৰাকেই সম্পদৰ সংৰক্ষণ বুলি কোৱা হয় বুজি পাইছা তাৰপিছত 2 নম্বৰ প্ৰশ্ন মই তোমালোকৰ মাজত যেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম গোটেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকৰ দিয়া আছে 27 চন মেট্ৰিক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আছে দেই এটা এটাকৈ তোমালোকে প্ৰশ্ন চাই যাবা আৰু ভিডিঅ'টো সিৰিয়াছলি ল'বা তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাই যাবা স্কিপ নকৰিবা তেতিয়াহ'লে তোমালোকে বুজি পাবা মই এটা এটাকৈ তোমালোকৰ আলোচনা কৰি ডাইৰেক্ট বুজাই দিম 2 নম্বৰ প্ৰশ্ন হ'ল অৰ্থনৈতিক ভূগোল মানে কি এইটো ইম্পৰ্টেণ্ট যে অৰ্থনৈতিক ভূগোল মানে কি মোষ্ট ইম্পৰ্টেণ্ট যে অৰ্থনৈতিক ভূগোল মানে কি আগতে বুজিবা অৰ্থনৈতিক ভূগোল মানে কি নিজৰ ভাষাত তাৰপিছত আনসাৰ লিখিবলৈ চেষ্টা কৰিবা উত্তৰটো লিখিবা ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে একেবাৰে চিম্পলকৈ তোমালোকক একেবাৰে সৰুকৈ বুজিব পৰা এটা কুৱেশ্যন আনসাৰ তোমালোকৰ মাজত লিখাই দিছোঁ যে প্ৰশ্নটো আছিল যে অৰ্থনৈতিক ভূগোল মানে কি বা এনেকুৱা প্ৰশ্ন আহি পৰে যে অৰ্থনৈতিক ভূগোল বুলিলে কি বুজায় উত্তৰটো এনেকৈও লিখিবা একেবাৰে সৰুকৈ লিখাই দিছোঁ তোমালোকৰ বুজিবৰ বাবে ভূগোল যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকেই অৰ্থনৈতিক ভূগোল বোলে বা অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় বুজি পাইছা এইটো ইম্পৰ্টেণ্ট আছে দেই গোটেইখিনি ইম্পৰ্টেণ্ট এটা এটাকৈ তাৰপিছত 2 নম্বৰ প্ৰশ্ন ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি প্ৰশ্নটো হ'ল ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি তোমালোকৰ মাজত প্ৰশ্ন দুবাৰকৈ পঢ়ি দিছোঁ আনসাৰ তোমালোকক দুবাৰকৈ বুজাই দিম এটা এটাকৈ তোমালোকে জাষ্ট ভিডিঅ'টোতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে উত্তৰ লিখিবা ভূগোল বিষয়টো প্ৰধানকৈ 2টা ভাগত বিভক্ত সেয়া হ'ল 1 নম্বৰ লিখিবা প্ৰাকৃতিক ভূগোল আৰু 2 নম্বৰটো লিখিবা মানৱ ভূগোল মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে প্ৰশ্নটো এনেকুৱা আহিব পাৰে যে 1 মাৰ্কৰ কাৰণে যে ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি তোমালোকে ফাৰ্ষ্টত 2 নম্বৰ কাৰণে আহিব পাৰে 1 নম্বৰৰ কাৰণে আহিব পাৰে 2 নম্বৰৰ কাৰণে আহিলে এনেকৈ লিখিবা যে প্ৰশ্নটো এইটো থাকিব যে ভূগোল বিষয়টো প্ৰধানকৈ 2টা ভাগত বিভক্ত কৰা হৈছে এইটো 1 মাৰ্ক হৈ যাব তাৰপিছত আৰু 1 মাৰ্ক থাকিব আৰু কি কি দুটা বিভক্ত যে কৰিছে দুটাৰ নাম কি কি তাৰ উত্তৰ লিখিবা 1 নম্বৰ লিখিবা প্ৰাকৃতিক ভূগোল আৰু 2 নম্বৰটো লিখিবা মানৱ ভূগোল
টোটেল হৈ গ'ল 2 মাৰ্ক বুজি পাইছা। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ইম্পৰ্টেণ্ট আছে যে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰ উত্তৰ লিখিবা, এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। একেবাৰে চিম্পুল যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য বুজি পাইছা। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ? ইম্পৰ্টেণ্ট আছে এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব যে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ। তাৰ উত্তৰ লিখিবা, মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰ। 5 নম্বৰ প্ৰশ্ন, প্ৰাথমিক বৃত্তি কাক বোলে? এনেকুৱা প্ৰশ্ন হৈ পৰে যে প্ৰাথমিক বৃত্তি বুলিলে কি বুজায়? বাবা প্ৰাথমিক বৃত্তি মানে কি? প্ৰশ্ন একেই হ'ব, উত্তৰ একেই হ'ব, বেলেগ বেলেগ প্ৰশ্ন আহি পৰে, উত্তৰটো একেই হ'ব। উত্তৰটো লিখিবা যে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। একেবাৰে সৰুকৈ একেবাৰে সহজকৈ তোমালোকক লিখাই দিছোঁ যে প্ৰাথমিক বৃত্তি কাক বোলে। তাৰ উত্তৰ লিখিবা এনেভাৱে যে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বুলি কোৱা হয় বা প্ৰাথমিক বৃত্তি বোলে। একেবাৰে চিম্পুল। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, 6 নম্বৰ প্ৰশ্ন হ'ল দ্বিতীয়ক বৃত্তি কাক বোলে? উত্তৰ লিখিবা, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। একেবাৰে সহজকৈ লিখাই দিছোঁ, আকৌ তোমালোকে প্ৰশ্নটো পঢ়ি বুজি ল'বা, তাৰপিছত উত্তৰ লিখিব চেষ্টা কৰিবা। 7 নম্বৰ প্ৰশ্ন, সম্পদ মানে কি? উত্তৰ লিখিবা, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে সম্পদ মানে কি বা সম্পদ বুলিলে কি বুজায়। তাৰ উত্তৰ লিখিবা এনেভাৱে যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱে সম্পদ হয়নে? এইটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে বা MCQ আহিব পাৰে যে পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱে সম্পদ হয়নে? তাৰ উত্তৰ লিখিবা, পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱে সম্পদ নহয়। 9 নম্বৰ প্ৰশ্ন, মানুহে সম্পদৰ লগত কি ধৰণে জড়িত? তাৰ উত্তৰ লিখিবা, মানুহে সম্পদৰ লগত 2 ধৰণেৰে জড়িত, সেয়া হ'ল সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। তাৰপিছত 10 নম্বৰ প্ৰশ্ন, নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? তাৰ উত্তৰ লিখিবা, যিবোৰ মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে। এইটো ইম্পৰ্টেণ্ট আছে 1 মাৰ্কৰ কাৰণে। নিৰপেক্ষ প্ৰশ্ন আহিব পাৰে বা নিষ্ক্ৰিয় সামগ্ৰী একেই কথা, দুটা আনচাৰ একেই হ'ব। প্ৰশ্ন এনেকুৱা আহিব পাৰে যে নিৰপেক্ষ সামগ্ৰী কাক বোলে? তাৰ উত্তৰ লিখিবা, যিবোৰ মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ সামগ্ৰী বুলি কোৱা হয়। আকৌ যে প্ৰশ্ন আহে যে নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? তোমালোকে প্ৰশ্ন দেখি ভয় খাব নালাগে, আগতে প্ৰশ্নটো ভালকৈ বুজি ল'বা দেই। প্ৰশ্ন দুটাকৈ তোমালোকৰ পাজল লগাই দিব, তোমালোকে প্ৰশ্ন দেখি তোমালোকে ভয় নাখাবা, মোক আগতে প্ৰশ্নটো বুজি ল'বা। যদি দিয়া পৰীক্ষা প্ৰশ্ন আহিব পাৰে যে নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? উত্তৰটো একেই হ'ব, বুজি পাইছে? নিষ্ক্ৰিয় আৰু নিৰপেক্ষ সামগ্ৰী একেই কথা। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, প্ৰতিৰোধক মানে কি? ইম্পৰ্টেণ্ট আছে যে প্ৰতিৰোধক মানে কি? উত্তৰ লিখিবা, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে
সেইবোৰক প্ৰতিৰোধক বোলা হয়। একেবাৰে ইজি হয় আনচাৰকেইটা, একেবাৰে তোমালোকৰ সৰু সৰুকৈ আনচাৰকেইটাই লিখাই দিছোঁ। 11 নম্বৰ প্ৰশ্নটো হ'ল যে প্ৰতিৰোধক মানে কি? তাৰ উত্তৰ লিখিবা যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়। 12 নম্বৰ প্ৰশ্ন সম্পত্তি কাক বোলে? এইটো ইম্পৰ্টেণ্ট যে 1 মাৰ্কৰ নাই পাৰিব যে সম্পত্তি কাক বোলে? তাৰ উত্তৰ লিখিবা অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়। আকৌ প্ৰশ্নটো বুজি লোৱা যে সম্পত্তি কাক বোলে? তাৰ উত্তৰ লিখিবা একেবাৰে সহজকৈ লিখাই দিছোঁ তোমালোকক যে অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়। তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ ডাইৰেক্ট মুখস্থ কৰিব নালাগে। তোমালোকে আগতে প্ৰশ্নকেইটা বুজি নিজৰ ভাষাত বুজিলে হ'ল। তোমালোকে ডাইৰেক্ট বনাই লিখিলে তোমালোকে মাৰ্ক দিব, কাৰণ তোমালোকে ডাইৰেক্ট হুবহু লিখিব নালাগে। জাষ্ট প্ৰশ্নকেইটা নিজৰ ভাষাত বুজিব লাগিব, তাৰপিছত নিজে নিজে লিখাৰ চেষ্টা কৰিবা। তেতিয়াহ'লে তোমালোকে বেছি মাৰ্ক পাৱাৰ নম্বৰ পোৱাৰ সম্ভাৱনা আছে। তোমালোকে ডাইৰেক্ট যদি মুখস্থ কৰি ইয়াৰ পৰা লিখিব তেতিয়াহ'লে তোমালোকৰ অসুবিধা হ'ব পাৰে বা তোমালোকে পাহৰি যাব পাৰে। সেইকাৰণে তোমালোকে আগতে প্ৰশ্নকেইটা বুজি ল'বা, তাৰপিছত যদি পাহৰি যোৱা তেতিয়াহ'লে প্ৰশ্নটো বুজি ভালকৈ লিখি দিলে তোমালোকে ডাইৰেক্ট নম্বৰ পাই যাব। বুজি পাইছা? 11 নম্বৰ প্ৰশ্ন সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে কি হিচাপে বিভক্ত কৰিব পাৰি? উত্তৰ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। তাৰপিছত 14 নম্বৰ প্ৰশ্ন সোণক কি সম্পদ বুলি কোৱা হয়? এইটো ইম্পৰ্টেণ্ট আছে দেই। সোণক কি সম্পদ বুলি কোৱা হয় বা এনেকুৱা প্ৰশ্ন আহি পৰিব যে সোণক কি সম্পদ বুলি কোৱা হয়? MCQ তোমালোকৰ দিয়া থাকিব নৱীকৰণ, ব্যক্তিগত বা জৈৱিক সম্পদ বা অজৈৱিক সম্পদ, এনেকুৱা MCQ ABC 4টা অপশ্যন দিয়া থাকিব। তোমালোকৰ যিটো শুদ্ধ হ'ব এইটো শুদ্ধটোতো লিখিবা। এইটো ইয়াত দিছে 1 নম্বৰৰ কাৰণে প্ৰশ্ন হৈছে, এইটো ইয়াত MCQ দিয়া নাই, মই তোমালোকক বুজাবৰ কাৰণে কৈছোঁ, এনেকুৱা আহিব পাৰে। 14 নম্বৰ প্ৰশ্ন সোণক কি সম্পদ বুলি কোৱা হয়? তাৰ উত্তৰ লিখিবা সোণক অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত বা জাতীয় সম্পদ বুলিও ক'ব পাৰি। 15 নম্বৰ প্ৰশ্ন জীৱীয় সম্পদ কাক বোলে? উত্তৰ লিখিবা প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ আছে বা জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বুলি কোৱা হয়। আগতে বুজি লোৱা প্ৰশ্নটো যে জীৱীয় সম্পদ কাক বোলে? মানে যিবিলাক সম্পদ জীৱিত আছে বা যিবিলাক সম্পদৰ জীয়াই আছে বা জীৱ আছে বা প্ৰাণ আছে সেইবিলাক সম্পদক জীৱীয় সম্পদ বুলি কয়। একেবাৰে ডাইৰেক্ট চিম্পুল নিজৰ ভাষাত বুজি ল'বা। উত্তৰটো মই এনেকৈ লিখাই দিছোঁ যে প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ আছে সেইবোৰৰ জীৱীয় সম্পদ বুলি কোৱা হয়। 16 নম্বৰ প্ৰশ্ন মানৱসৃষ্ট সম্পদ বুলিলে কি বুজা? উত্তৰ লিখিবা মানুহৰ প্ৰচেষ্টাৰ ফচলত বা ফলত বা উৎপাদিত সামগ্ৰীসমূহকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। প্ৰশ্নটো আছিল যে মানৱসৃষ্ট সম্পদ বুলিলে কি বুজা? উত্তৰ লিখিবা মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্ৰীসমূহকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। তাৰপিছত 17 নম্বৰ প্ৰশ্ন সম্পদ সংৰক্ষণ কাক বোলে? কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাক সম্পদ সংৰক্ষণ বোলা হয়। তাৰপিছত 18 নম্বৰ প্ৰশ্ন কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? তাৰ উত্তৰ লিখিবা 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এটি MCQ আহিব পাৰে যে কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? অপশ্যন এ 20 তাৰিখ বা 20 জুন, অপশ্যন বি 21 জানুৱাৰী, অপশ্যন চি 5 জানুৱাৰী,
অপশ্যন চি 2 আগষ্ট, অপশ্যন ডি 5 জুন। তোমালোকে ইয়াৰ শুদ্ধটোতো অপশ্যন ডিটো হ'ব 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তোমালোকে MCQ আহিব পাৰে বা 1 মাৰ্কৰ কাৰণে আহিব পাৰে, দুটাই ইম্পৰ্টেণ্ট আছে তো চাই যাবা। তাৰপিছত 19 নম্বৰ প্ৰশ্ন, সম্পদ কেই প্ৰকাৰ আৰু কি কি? মোষ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 99% ইম্পৰ্টেণ্ট কমন তোমালোকৰ 2027 চনত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ছ'চিয়েল ছায়েন্সৰ এইটো 99% ইম্পৰ্টেণ্ট আছে। তোমালোকে ভালকৈ এইটো চাই যোৱা যে প্ৰশ্নটো হ'ল সম্পদ কেই প্ৰকাৰ আৰু কি কি? তাৰ উত্তৰ লিখিব, সম্পদ প্ৰধানকৈ 3টা শ্ৰেণীত বিভক্ত কৰা হয়। 1 নম্বৰ প্ৰাকৃতিক সম্পদ, 2 নম্বৰ মানৱ সৃষ্ট সম্পদ আৰু 3 নম্বৰ হ'ল মানৱ সম্পদ। ইম্পৰ্টেণ্ট আকৌ কৈ দিছোঁ যে সম্পদ কেই প্ৰকাৰ আৰু কি কি? তোমালোকে বুজি লোৱা যে সম্পদ কেই প্ৰকাৰ আৰু কি কি? উত্তৰ লিখিবা, সম্পদ প্ৰধানকৈ 3টা শ্ৰেণীত বিভক্ত কৰা হয়। 1 নম্বৰ লিখিবা প্ৰাকৃতিক সম্পদ আৰু 2 নম্বৰ লিখিবা মানৱ সৃষ্ট সম্পদ আৰু 3 নম্বৰ লিখিবা মানৱ সম্পদ। বুজি পাইছা? ইম্পৰ্টেণ্ট আছে, চাই যাবা। তাৰপিছত একেবাৰে শেষত 20 নম্বৰ প্ৰশ্ন, সম্পদৰ প্ৰধান বৈশিষ্ট্য কি? এইটো ইম্পৰ্টেণ্ট আছে যে সম্পদৰ প্ৰধান বৈশিষ্ট্য কি? তোমালোকে আগতে প্ৰশ্ন আহি পৰে যে সম্পদ কেই প্ৰকাৰ আৰু কি কি? সম্পদ 3 প্ৰকাৰ, প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। আৰু এটা প্ৰশ্ন আহি পৰে যে সম্পদৰ প্ৰধান বৈশিষ্ট্য কি? সম্পদৰ প্ৰধান বৈশিষ্ট্য এটা লিখা। তাৰ উত্তৰ লিখিবা, সম্পদৰ প্ৰধান বৈশিষ্ট্য হ'ল উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। সম্পদৰ প্ৰধান বৈশিষ্ট্য হ'ল উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত আজি 1ৰ পৰা 20টা তোমালোকৰ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিছোঁ। এই 1ৰ পৰা 20 নম্বৰলৈকে ইয়াৰ পৰা সকলোখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত ইম্পৰ্টেণ্ট আছে। তোমালোকৰ 2027 চনৰ মেট্ৰিক পৰীক্ষা ছ'চিয়েল ছায়েন্সত অহাৰ সম্ভাৱনা আছে। তোমালোকে এটা এটাকৈ ভিডিঅ' স্কিপ নকৰি এটা এটাকৈ তোমালোকে প্ৰশ্ন উত্তৰকেইটা চাই যাবা। তেতিয়াহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাত ডাইৰেক্ট কমন অহাটো নিশ্চিত বুলি ধৰি ল'বা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ইনফৰ্মেটিভ আৰু কমন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ধন্যবাদ।